পিছত মোৰ ঘৰত মোৰ ৱাইফ আছে আহক ভিতৰত মোৰ ধৰম পত্নী আছে হে গাইজ ৱেলকাম মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকে জানেনে ডিম্পুৰ ৱাইফ কোন হ'ব আৰু দেখিবলৈ কেনেকুৱা হ'ব মানে এ টু জেড আজি সকলোখিনি দেখুৱাম এই ভিডিঅ'টিত যদি এই ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে এটি লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিব যদিহে ছাবস্ক্ৰাইবটো কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আগলৈ এনেকুৱা ধামাকা ভিডিঅ' দেখিবলৈ পাব গতিকে চাওঁ আহক ভিডিঅ'টো আহক আৰম্ভ কৰিছোঁ এখন সপোনৰ দুনিয়াত যাম অলপ সময়ৰ কাৰণে আহিছোঁ পুৰা ধুনীয়া ড্ৰেছ ট্ৰেছ পিন্ধি BMW খন ৰাখিছোঁ তাৰপিছত মোৰ ঘৰত মোৰ ৱাইফ আছে আহক চ' মোৰ BMW X4 খন ৰাখিলোঁ আৰু এইটো হৈছে মোৰ সপোনৰ ঘৰ সৰু সুৰা ঘৰ বলক ভিতৰত মোৰ ধৰম পত্নী আছে জান আহিলা আহা তুমি বহা মই পানী আনো বা ইমান ধুনীয়া হৈ আছে যে ঘৰতে তোমাৰ বাবে মোৰ সপোনৰ পৃথিৱীখনত এইটো হৈছে মোৰ ঘৰ এইজনী হৈছে মোৰ পত্নী তাই আনিব গৈছে পানী মই অলপ বহি লওঁ অ'কে 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 ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে যদিহে ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক তেতিয়াহে আহিবলগীয়া নতুন নতুন ভিডিঅ' পোনপ্ৰথমে পাব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাই দিব আৰু